সকলো ধুনীয়াকৈ মজুত কৰি আছে যিসকলে অলপ ক্লাছ কৰিছে বা কৰা নাই আমি অনুষ্ঠান শেষ কৰিবলৈ গৈছে গতিকে সকলোকে অনুৰোধ জনাইছোঁ একেলগে তালে তালে হাত চাপৰি বজাই এবাৰ খালি ঈশ্বৰৰ নাম লৈ ল'লে হ'ল ৰাম ৰাম একেলগে গ'ল 1 2 3 জয় এইফালে কিন্তু ৰাইজে বজোৱা নাই কিন্তু হাত চাপৰি একেলগে 1 2 3 জয় 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 আপনার সহায় সহযোগিতার কারণে বিশেষভাবে ধন্যবাদ জানাইছোঁ। আপনার সহায় সহযোগিতা নহলে এনেকুৱা বিহু এখন আমাৰ সৰ্বাংগী সুন্দৰ নহয়। গতিকে বিশেষ ধন্যবাদ জানাইছোঁ সমূহ ঘৰমাৰাবাসী বৰপজাবাসী ৰাইজক। আৰু ইয়াৰ পিছতে আমাৰ শ্ৰদ্ধা জুবিলি বৰুৱা বাইদেউ লগত আমাৰ কৰ্মকৰ্তাসকলে এটা ফটো উঠিব খুজিছে। গতিকে অনুৰোধটো আমি মানি লৈছোঁ আৰু আমি কৰ্মকৰ্তাসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াত সকলোকে উদ্বোধন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰাইজক ধন্যবাদ জনাইছোঁ। এটি বিশেষভাৱে ধন্যবাদ জনাইছোঁ আমাৰ অসম আৰক্ষী আৰু CRPFৰ প্ৰতিগৰাকী ব্যক্তিক, কাৰণ তেওঁলোকে অনবৰতে নিজৰ পৰিয়ালক এৰি আমাৰ নিৰাপত্তাৰ বাবে আমাৰ লগত সদায় থাকি এইখন মঞ্চত প্ৰদান জনাইছোঁ তেওঁলোকক। আৰু এই গোটেই পেণ্ডেল
গোটেই মঞ্চ কমিটিৰ লাইট সাউণ্ড সকলোতে যিসকলে সহায় কৰিছে প্ৰত্যেকগৰাকীক ধন্যবাদ। আপোনালোকৰ অবিহনে সম্ভৱ কেতিয়াও নহয় আৰু আমাৰ চেনেলৰ প্ৰতিগৰাকী ব্যক্তি বহুত বহুত ধন্যবাদ। লগতে নতুন বছৰ সকলোৰে শুভকামনা কামনা কৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি। আৰু ধন্যবাদ মই বিশেষভাৱে জনাম আমাৰ হাতীগাঁও থানা আমাৰ কৰ্মকৰ্তাসকলে আমাৰ এই ফিল্ডখনত যিকোনো কাৰ্যসূচী ৰাখিলে তেখেতসকলে আন্তৰিকতাৰে আমাক সহায় সহযোগ কৰে। আজিও এই আজি বহাগৰ প্ৰথম দিনটো তেখেতে ঘৰত নগৈ আমাৰ এই বিহুখনত আমাৰ উদ্যোক্তাসকলৰ অনুৰোধত তেওঁলোকে ঘৰত নগৈ পেলাই আমাক আজি সহায় সহযোগ কৰিছে। গতিকে বিশেষভাৱে হাতীগাঁও থানাৰ সমূহ কৰ্মকৰ্তাক আমাৰ কমিটিৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মৰমৰ জুবলি বৰুৱাক মই নকয় নোৱাৰিম। এইবাৰ আমি বিহুত আমি আহি আজি ২৭ বৰ্ষ অতিক্ৰম কৰিলোঁ। এই ২৭ বৰ্ষ